আগন্তুক বিটিসি নির্বাচনক লৈ আমার ইউপিপিএল দল যথেষ্ট আমি সচেতন হয়ে আছো আর আমার সেন্ট্রাল কমিটির নির্দেশমর্মে বিভিন্ন ব্লক সমূহত যেনেকা ধরনের বুথ সন্মিলন এই সভাটো চলি আছে ঠিক তেনেকৈ আমার গোসাইগাঁও সাব ডিভিশনের অন্তর্গত আমার ডিস্ট্রিক্টর আন্ডারতো তেনেকাকৈ বুথ সন্মিলন সভা আমি যোৱাকালিৰ পৰা স্টার্ট কৰিছোঁ। যোৱাকালি আমি কুচিগাঁও আৰু অলরেডি 6 বুথ কৰিবলৈ সক্ষম হৈছিলোঁ। আজি আমাৰ ইয়াত 3খন আছে, জমদুৱাৰ সমষ্টি, শ্ৰীৰামপুৰ সমষ্টি, গুমা সমষ্টি। এতিয়া আমি জমদুৱাৰ সমষ্টিৰ এই কাছিয়াবাৰী আৰণাই ফিল্ডত আমাৰ বুথ সন্মিলন সভাটো ইতিমধ্যে সমাপ্ত হৈ গ'ল আৰু ইয়াত আমি দেখিবলৈ পাইছোঁ যে আমাৰ বুথ কৰ্মীসকলে বা আমাৰ বুথৰ প্ৰাইমাৰীসকলে বা আমাৰ বিচিটিচিৰ মেম্বাৰসকলে বা আমাৰ ব্লক কমিটি কমিটি বা জিলাসমূহত যেনেকুৱা ধৰণৰ ৰাইজৰ গৈ এই কামটো আমাৰ সম্পূৰ্ণ হৈছে। গতিকে আমি ভাবোঁ আমি যেনেকুৱা ধৰণৰ এই আগন্তুক বিটিচি নিৰ্বাচনৰ কাৰণে এটা দল হিচাপে যেনেকুৱা ধৰণৰ আমাৰ প্ৰিপেয়াৰেশ্যন হ'ব লাগে এইখিনি আমি গতি কৰিবলৈ সক্ষম হৈছোঁ। আৰু আপোনালোকে নিশ্চয় জানে আমি আমাৰ নেতাসকলে প্ৰত্যেক দিনে কৈ আছে যে সঁচা হৈছে কি আমি এই বুলি 40টা সমষ্টিতে আমাৰ কেণ্ডিডেটসকল থাকিব আৰু এই হিচাপত আমি দেখিবলৈ পাইছোঁ আমাৰ ইউপিপিএল দল হিচাপে আমাৰ যিটো ফিল্ড এইটো যথেষ্ট ভাল আমি দেখিবলৈ পাইছোঁ। গতিকে এইবাৰ আমি 30+ আমি টাৰ্গেট লৈছোঁ। গতিকে 30+ যদি আমি সম্পূৰ্ণকৈ ভালকৈ ওলাই আহিব পাৰোঁ নিশ্চয়কৈ চৰকাৰ আমি গঠন কৰিব পাৰিম। গতিকে আমি অকলেই আমি 40টা সমষ্টি যুঁজিবলৈ আগবাঢ়িছোঁ আৰু প্ৰমোদ বৰুৱাৰ নেতৃত্বত সন্মানীয় প্ৰমোদ বৰুৱা আমাৰ দ্বিতীয় চিফ ডাঙৰীয়াই যেনেকুৱা ধৰণৰ শান্তিৰ শ্লোগান লৈ আমাৰ ৰাইজলৈ সোমাই আছে। এই শান্তিৰ অকল শ্লোগান হৈ থকা নাই, এই শান্তিটো ৰাইজে আঁকোৱালি লৈছে আৰু আমাৰ ইয়াত শান্তি বিৰাজ কৰিছে। গতিকে আমাৰ মূল লক্ষ্য হ'ব আমাৰ আগন্তুক সময়ত এই অঞ্চলত আমি শান্তি বিৰাজ কৰাৰ লগতে ইয়াৰ উন্নতি আৰু লগতে ভাতৃত্ববোধৰ আমি কাম কৰিবলৈ যি ধৰণৰ আমি শ্লোগান দিছিলোঁ এইটো আমি সম্পূৰ্ণ কৰিব। কোনো ক'ব লগা নাই, কাৰণ প্ৰত্যেক দলে প্ৰত্যেক আমাৰ কেণ্ডিডেটসকলে নিশ্চয় ইয়াত অংশগ্ৰহণ কৰিব। ইয়াত নেশ্যনেল পাৰ্টি বা ইয়াত ৰিজনেল পাৰ্টি নতুবা আমাৰ ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেটসকলেও ইয়াত খেলিব। গতিকে আমি কৈছোঁ যে যিহেতুকে ইয়াত গণতন্ত্ৰ মূল গণতন্ত্ৰ আমি যিটো কৈছোঁ এতিয়া আমাৰ বিটিচি অঞ্চলত এইটো চলি আছে, তাৰ কাৰণে প্ৰত্যেক দল সংগঠনে আগবাঢ়ি আহিছে। কিন্তু আগতে আমি দেখিবলৈ পাইছিলোঁ মানে বেছিভাগ যিসকলে ইণ্ডিপেণ্ডেণ্টৰ পৰা বা কিছুমান দলবিলাকে ইয়াত খেলিবলৈ অনিচ্ছা প্ৰকাশ কৰিছিলে, কাৰণ ভয় কৰিছিলে। গতিকে এতিয়া ভাল এটা শান্তি পৰিৱেশ আহি গ'ল, চবেই খেলিব। যিকোনো দল সংগঠন নেশ্যনেল বা আমাৰ ৰিজনেল পাৰ্টিসকলে খেলক, আমাৰ তাৰ একো আপত্তি নাই। কাৰণ আমি আগতে কৈছোঁ যে আমি ইউপিপিএল অকলে এতিয়া আমি টনকিয়াল ৰূপত আমি আছোঁ। গতিকে তেনেকুৱাকৈ আমি আত্মপ্ৰকাশ কৰিম।